মাৰি দি আমিতো খাব না 50-50 এই দাদাজনে 50 দি আছে এইবিলাক ছোৱালী মানুহৰ কাপোৰ 50-50 দি আছে মই বাহিৰখন দেখাই আছো দেখিছে গুড মৰ্নিং গুৱাহাটী মানে যিহেতু গুৱাহাটী উলুবাৰীত আছোঁ আৰু ৰাতিপুৱা 5:30তে উঠিলোঁ দাদাবোৰ গুৱাহাটীত থাকে আৰু দাদাহঁতৰ ৰুমত আছোঁ আৰু মোৰ লগত কালি আমি গধূলি আহিছিলোঁ ভণ্টি আৰু মই গধূলি 9টামান বাজিলে 9টা বজাত পাইছোঁ আহি আৰু এইখিনি উলুবাৰী হয় 5:30মান বজাতে উঠিলোঁ আৰু এইজনী তাই দেখিছে জাষ্ট এতিয়া চাহ খালোঁ খাই কিনে মানে ধুনীয়া ফ্ৰেছ হাৱা আহি আছে ওপৰত দেখিছে দিনটো আজি ৰুমতে থাকিলোঁ আৰু এফালে ওলাই যাম বুলি ভাবিছোঁ বৌ মই আৰু মোৰ ভণ্টি ফেঞ্চিৰ ফালে এনেই অলপ ওলাই যাম তো ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিলোঁ আপোনালোকে চাই থাকক দেখাই আছোঁ যাবৰ কাৰণে একদম ৰেডি হৈ আছোঁ দেখিছে এইজনী মই আৰু এইজনী ভণ্টি তাই একদম ৰিলছ বনোৱাত ব্যস্ত এইজনী দেখিছে একদম ৰিলছ বনোৱাত ব্যস্ত আৰু বৌ এইজনী ভিতৰত ওলাই আছে দেখা নাপায় আন্ধাৰ হৈ আছে আহিলে মই দেখাই আছোঁ আৰু বলক তেন্তে ফেঞ্চিৰ পৰা অকণমান বজাৰ কৰি আহোঁ আৰু আপোনালোকক কি কি বজাৰ কৰোঁ সেই আপোনালোকে চাই থাকিব আমি যাব ওলালোঁ মানে ৰুম তালা মাৰি কিনে এখন মাস্ক দেখিছে মাস্কখন মাৰি ল'ম মানে যিহেতু গুৱাহাটীত আহিছোঁ কৰোণা লাগিব পাৰে না সেইকাৰণে মাস্কখন মাৰি ল'ম এবাৰ ক'ত যাবি কি বজাৰ কৰিবি চাম মানুহকেইটা মুখখন দেখাই দিছোঁ এবাৰ কি কাপোৰ চাবি মানে উলুবাৰী ব্ৰিজ আৰু এইখন ব্ৰিজখন দেখিছে এইখন আৰু তাহাঁতৰ ব্ৰিজ দেখিছে এইকেইটা মাস্কখন অকণমান খুলি দিছোঁ কথা ক'বৰ কাৰণে হা গাৰ্ড নহয় পিছফালে থিয় কৰাই দিছোঁ গাৰ্ড নহয় ফাৰ্ষ্ট টাইম এটা কথা কি জানে ফাৰ্ষ্ট টাইম পাব্লিকৰ আগত মানে ভিডিঅ' কৰিছোঁ একো লাজ চাজ কৰা নাই মানুহবিলাকে মোক ঘূৰি ঘূৰি চাই আছে ভিডিঅ' কৰি আহি আছোঁ আৰু মানুহবিলাকে চাই আছে ভাবিছে এই চাগে ডাঙৰ ব্লগাৰ যিহেতু আমি এতিয়া ৰাস্তা ক্ৰছ কৰিম আৰু ক্ৰছ কৰিবৰ কাৰণে ৰখি আছোঁ মানে ফেঞ্চি যাম আৰু এতিয়া এইফালে কৈছে বিষ্ণুৰাম পুৰণীয়া সেইটো হা এইখন বাছ আহিছে বাছখনক উঠিম কান্দবি নেকি কোনোবাই বোলে তাক ফাল্টু বুলি ক'লে সেইকাৰণে তই এতিয়া মন বেয়া কোনে কৈছে আপোনালোকে গম পাইছে নহয় আমি তাৰমানে গাড়ীৰ পৰা নামি দিলোঁ আৰু ফেঞ্চি আৰু আপোনালোকে যদি মোৰ আগৰ ভিডিঅ' এটা চাই আৰু মোৰ লগৰজনীৰ লগত ফেঞ্চি অহা ভিডিঅ' এটা আছে আৰু এতিয়া ফেঞ্চিত নামি দিলোঁ গাড়ীৰ পৰা আৰু অলপ বজাৰ কৰিম মই ভিডিঅ'টো নকৰোঁ বুলি ভাবিছিলোঁ কিন্তু ইমান কম দামত বস্তু দেখাই আছে সেইকাৰণে আপোনালোকক নেদেখুৱাকৈ নোৱাৰিলোঁ আৰু চাব 10 টকা মোক লাগিব 200 কুৰ্তি লাগে যদি আহিব পাৰে 150 মোৰ জোতাযোৰ এতিয়া ছিঙিলে হয় সিহঁতে খুচি 200 কুৰ্তি লাগিব নেকি 200 এইবিলাক চাওক লেডিজ কুৰ্তি 200 লেডিজ কুৰ্তি 200 দেখিছে ময়ো দোকানীয়ে হ'ব পাৰিলোঁ হয় যদি গধূলি টাইমত মানুহ চাওক পাৰি ল'বা
50-50 এই দাদাজনে 50 দি আছে এইবিলাক ছোৱালী মানুহৰ কাপোৰ 50-50 দি আছে কি বলছে এইবিলাক 50 ऐसा मौका बार बार नहीं मिलेगा ओनली 50 में 100 में बढ़िया ड्रेस খা পুৰা মাৰ একেবাৰে পুৰা মাৰি দি আমিতো খাব না কি লাগে তো কি লাগে पानी অ দাদা বিহু বজাৰ কেনেকুৱা হ'লেও চেল হৈছে নে বিহু এইবিলাক যে গগনা আনিছে গগনাত কিমান আপুনি কালৈকে বজাৰ কৰিব আহিছে দাদা কমত নিদিয়ে কি লাগে বেছি এইবিলাক কুৰ্তি চাওক চব 200 টকা উলুবাৰী ব্ৰিজখন পাই গ'লোঁ দেখিছে বেলেগত আৰু যাব নহ'ল গধূলি হ'ল কাৰণে আকৌ ৰুমলৈকে আহিলোঁ তো বজাৰ অলপ কৰিলোঁ বহুত কম দামত দি আছে বিহুৰ কাৰণে আপোনালোকো আহিব পাৰিব বিহু বজাৰ কৰিব তো ৰুম পাম আৰু বেছি নাই এটাও হে হ'ব এইটো মমোৱালা দাদা আৰু আমি মমো খাই আছোঁ এইটো ওপৰত দেখিছে এইটো প্ৰাগ নিউজ চেনেলৰ অফিচ পৰা এইটো প্ৰাগ নিউজ চেনেলৰ অফিচ এইটো মমো এইটো চাওক প্ৰাগ নিউজ অফিচ আমি ৰুমৰ ওচৰৰ পাই গ'লোঁ আহি আছোঁ ৰ'ব ফেঞ্চিত বজাৰ কৰিব যোৱা ছেকেণ্ডটো ভিডিঅ' এটা মানে অলৰেডি ফেঞ্চিত এজনী মোৰ লগৰ এজনীৰ লগত গৈছিলোঁ সেইটো ভিডিঅ' দিয়া হৈছিলে তো হ'লেও আজি মানে ইমান কম ৰেটতে বস্তুবিলাক দি আছে বিহুৰ কাৰণে সেইকাৰণে আজি ভিডিঅ'টো নেদেখুৱাকৈ নোৱাৰিলোঁ আৰু দেখাই দিলোঁ আৰু আজি ভিডিঅ'টো এইখিনিয়ে আৰু এইজনী ভাগৰত শুইছে আহি কিনে আৰু ফ্ৰেছ হৈ ল'লোঁ মই এতিয়া ইমানখিনিয়ে তো বাই বাই